আদিবাসী চাহ শ্ৰমিকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত অলপো ধ্যান নাই, অলপো গুৰুত্ব আৰোপ কৰা নাই। বাৰম্বাৰ মিছা কথা কৈ পুনৰ প্ৰলোভিত কৰিবৰ কাৰণে যাতে 21 চনৰ নিৰ্বাচনী বৈতৰণি কেনেকৈ পাৰ হ'ব পৰা যায় তাৰে কুচকাৱাজ নতুনকৈ আৰম্ভ কৰিছে। আমি এই সন্দেহ কৰাই নহয়, এই কথাত খুব স্পষ্ট যে 2020 ভিতৰত জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব পৰাকৈ কোনো ধৰণৰ প্ৰশাসনিক আৰু ৰাজনৈতিক ব্যৱস্থা বা চৰকাৰী ব্যৱস্থা এতিয়ালৈকে কৰা নাই। মন্ত্ৰীগোটৰ কেওটা মিটিঙত আমি বহিছিলোঁ, মিটিংবিলাকত কোনো ধৰণৰ ইতিবাচক কিন্তু এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল। গতিকে এই বিষয়টো আমি খুব ক্লিয়াৰকৈ কৈছোঁ, চৰকাৰে আমাক লোভ দি আকৌ ললিপপ দিয়া টাইপৰ নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰলোভিত কৰিবৰ কাৰণে জনজাতিকৰণৰ বিষয়টো বাৰম্বাৰ নানি চিধাচিধিভাৱে এই বিষয়টো নিষ্পত্তি কৰিব লাগে। কাৰণ আমি নতুনকৈ জনজাতি বিচৰা নাই। আমি ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জনজাতি লোক, আমি কোনোবাই শিডিউল ট্ৰাইবছত আছোঁ, কোনোবাই শিডিউল কাষ্টত আছোঁ। আমি ইয়াত এক্সিষ্টেণ্ট ষ্টেটাছটো আমাক ইয়াত এক্সটেণ্ড কৰিব লাগে। আমাৰ যিটো ভাৰতৰ প্ৰেক্ষাপটত সাংবিধানিকভাৱে আমাক এই মৰ্যাদা দিয়া হৈছে, অসমত ইয়াক কিয় লাগু কৰা নাই, আমি এই প্ৰশ্নটো চৰকাৰক কৰিছোঁ। আমি লাগু কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আমি একেমতে আৰু এটা কথা কওঁ, যোৱা লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ নিৰ্বাচনী সভাবিলাকত আহি ডিঙি ফুলাই পেলাই এটা কথা কৈছিল যে মই চাহ আৱলা হওঁ আৰু চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ দুখ দৰদবিলাক মই বুজি পাওঁ। অসমত আহি নিৰ্বাচনী সভাবিলাকত ডাঙৰ ডাঙৰ কথা কোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6টা বছৰ অতিক্ৰম কৰিলে আৰু অসমৰ চৰকাৰৰ গাদীত পোৱা সৰ্বানন্দ সোণোৱালে প্ৰায় 5টা বছৰ তেওঁলোক শাসনৰ ক্ষমতাত বহি সময় অতিবাহিত কৰিবৰ হ'ল। চাহ ওলাই কৈ যোৱা কথাবিলাক কিয় কাৰ্যকৰী কৰা নাই? তেওঁলোকে 351 টকা 33 পইচা শ্ৰমিকৰ দৈনিক মজুৰি দিম বুলি কৈছিল, যিটো ন্যূনতম মজুৰি আইনৰ অন্তৰ্ভুক্ত। কিন্তু অতি শেহতীয়াকৈ তেওঁলোকে এজনীয়া কমিটিৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ বিষয়টো নিষ্পত্তি কৰিবলৈ গৈ এটা ৰিপৰ্ট দাখিল কৰিছে। ৰিপৰ্টত উল্লেখ কৰিছে যে চাহ শ্ৰমিকসকলক 194 টকাহে হাজিৰা দিব। অৰ্থাৎ চৰকাৰে যি আইন তৈয়াৰ কৰিছে সেই আইনক কাৰ্যকৰী ৰূপ দিব পৰাৰ তেওঁলোকৰ ন্যূনতম যিটো কৰ্তব্যৰ দায়িত্ব পালন কৰিব লাগিছিল তাতো কিন্তু তেওঁলোকে নকৰি শ্ৰমিকবিলাকক পুনৰ এক্সপ্লইট কৰিবৰ কাৰণে, শোষণ কৰিবৰ কাৰণে মালিকবিলাকক তেওঁলোকে বাদ দি দিছে। আমি চৰকাৰক খুব স্পষ্টকৈ কৈছোঁ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা 33 পইচা দিব লাগিব। এইটো আইনগত অধিকাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি যোৱা কথা তেওঁলোকে ৰাখিব লাগিব। আমি একে সময়তে কওঁ যে চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ ভূমিৰ যি অধিকাৰ আজি স্বাধীনতাৰ ৭৪টা বছৰত কিন্তু কোনো চাহ শ্ৰমিকক প্ৰদান কৰা হোৱা নাই। অতি শেহতীয়াকৈ চৰকাৰে কৈছে যে আমি বহু হাজাৰ পৰিয়ালক ভূমিপট্টা দিম। তেওঁলোকে কেইজনমান মানুহক ভূমিপট্টা দি সংবাদ মাধ্যম আৰু বাতৰি কাকতৰ মাধ্যমেদি সাংঘাতিক এটা তেওঁলোকে প্ৰচাৰ চলাই 21 নিৰ্বাচনত ভূমিপট্টা দিয়াৰ নামত ভোট কেনেকৈ আদায় কৰিব পৰা যায় তাৰে ৰাজনীতি আৰম্ভ কৰিছে। আমি ধিক্কাৰ দিছোঁ চৰকাৰক। যদি ভূমিপট্টা সঁচাকৈ দিব লগা আছে, প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকসকলৰ ঘৰ আৰু তাৰ বিপৰীতে থকা মাটিৰ ম্যাদী পট্টা তেওঁলোকে দিয়ক। আমি আৰু এটা কথা কওঁ, অতি শেহতীয়াকৈ আমি দেখিছোঁ 2খন সদনত, ৰাজ্যসভা আৰু লোকসভাত কৃষক বিৰোধী 3খনকৈ আইন তেওঁলোকে জবৰদস্ত পাছ কৰি লৈছে। বলপূৰ্বকভাৱে তেওঁলোকে পাছ কৰি লৈছে যাতে বিৰোধীয়ে কোনো ধৰণৰ এই আইনৰ বিপৰীত